আজি আমি কথা পাতিম কেনেকৈ ষ্টক মাৰ্কেটৰ পৰা পইচা আৰ্ন কৰিব পাৰোঁ। চাওক তিনি ধৰণে আমি পইচা আৰ্ন কৰিব পাৰোঁ ষ্টক মাৰ্কেটৰ পৰা। প্ৰথম হৈছে ষ্টকছ মানে আমি বেলেগ বেলেগ কোম্পানীত ইনভেষ্ট কৰি পইচা আৰ্ন কৰিব পাৰোঁ। ছেকেণ্ড হ'ল ট্ৰেডিং, থাৰ্ড হ'ল মিউচুৱেল ফাণ্ড বা ETF। এতিয়া ষ্টকছত যদি ইনভেষ্টমেণ্ট কৰাৰ কথা কওঁ, ষ্টকছত আমি দুই ধৰণৰ ইনভেষ্টমেণ্ট কৰিব পাৰোঁ, শ্বৰ্ট টাৰ্ম আৰু লং টাৰ্ম। এতিয়া শ্বৰ্ট টাৰ্মত আমি বেছি বেনিফিট নাপাওঁ, কিন্তু লং টাৰ্মত আমি ভালেকেইটা বেনিফিট পাওঁ। লং টাৰ্মত আপুনি ভালেকেইটা বেনিফিট পায়। এটা হ'ল কেপিটেল গেইন, যিটো নেকি মই আপোনাক ক'লোঁ। ছেকেণ্ড হ'ল ডিভিডেণ্ড হয়। থাৰ্ড হ'ল বোনাছ আৰু স্প্লিট। মিউচুৱেল ফাণ্ড আৰু ETF দুটাই কেৰেক্টাৰিষ্টিক্স অলমষ্ট ছেইম। এতিয়া মিউচুৱেল ফাণ্ডৰ ভালেকেইটা পাৰ্ট আছে, যেনেকুৱা ইকুইটি মিউচুৱেল ফাণ্ডত আমি ইনভেষ্টমেণ্ট কৰিব পাৰোঁ। তাৰপিছত ডেপ্ট মিউচুৱেল আৰু হাইব্ৰিড মিউচুৱেল ফাণ্ড হ'ল ইয়াতে ইকুইটিৰো এক্সপ'জাৰ থাকিব আৰু ডেপ্টৰ এক্সপ'জাৰ থাকিব। এতিয়া ইকুইটি মিউচুৱেল ফাণ্ড যে আছে, ইকুইটি মিউচুৱেল ফাণ্ডত বহু ধৰণৰ টাইপছ আছে। লাৰ্জ কেপ মিউচুৱেল ফাণ্ড, মিড কেপ মিউচুৱেল ফাণ্ড, স্মল কেপ মিউচুৱেল ফাণ্ড, ইণ্ডেক্স মিউচুৱেল ফাণ্ড, ELSS মিউচুৱেল ফাণ্ড, ছেক্টৰেল মিউচুৱেল ফাণ্ড, লিকুইড মিউচুৱেল ফাণ্ড, ডিভিডেণ্ড ইল্ড মিউচুৱেল ফাণ্ড। এই বস্তুটোৰ ডিটেইলছ ভিডিঅ' মই এটা বনাইছোঁ, যিটো নেকি কালিৰ ভিতৰত আহি যাব।